Hello students, আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ গৈ আছো SSLC 2026 ৰ ইংলিশ সাবজেক্টটোত আহিব লগা কমন এছে। সো স্টুডেন্টস জনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই জলদি যাই পিনে সাবস্ক্ৰাইব কৰা কাৰণ আমি এইটো চেনেলত ক্লাস 10 নাইবা SSLC ক্যান্ডিডেট বিলাকৰ বাবে ইনফৰমেটিভ ভিডিও বিলাক দি থাকো আৰু ইতিমধ্যে আমি এইটো চেনেলত সকলোবিলাক সাবজেক্টৰ হাফ ইয়াৰলি কোৱেশ্চন পেপাৰবোৰ ডিসকাস কৰিলো আৰু SSLC 2026 ৰ গোটেইখিনি সাবজেক্টৰ সিলেবাস খিনিও ডিসকাস কৰিলো। যদি তোমাক কিবা এটা সাবজেক্টৰ সিলেবাস লাগে তেন্তে এইটো চেনেলত যাই পিনে দেখিব পাৰা। তো আহা আমি মেইন টপিক লৈ আহো। এতে এছে বিচাৰিবলৈ গলে আমাক লাষ্ট 10 ইয়াৰ্ছৰ কি আহিছিল সেইখিনি চাব লাগিব। তেতিয়াহে আমি কিবা এটা আইডিয়া কৰিব পাৰিম যে 2026ত কেনে ধৰণৰ এছে আহিব। সো স্টুডেন্টস এতিয়া আমি যদি চাও SSLC 2015ত কাজিৰঙা ন্যাশনাল পাৰ্ক আৰু এ জাৰ্নি বাই বাছ এই দুটা আহিছিল। এই দুটাৰ ভিতৰত যিকোনো এটা 2016ত আহিছিল দি ফেষ্টিভেল ইউ লাইক মোষ্ট আৰু টেলিভিজন এজ এ সোৰ্স অফ নলেজ। 2017ত আহিছিল ইন এভৰি লাইফ আৰু ইউৰ স্কুল লাইব্ৰেৰী। 2018ত আহিছিল বেনিফিট অফ ফিজিক্যাল এক্সাৰসাইজ, এইটো ফিজিক্যাল এক্সাৰসাইজো হয় আৰু ইউৰ লাষ্ট ডে এট স্কুল। 2019ত আহিছিল পাঞ্চুৱেলিটি দি ফেষ্টিভেল ইউ লাইক মোষ্ট, ইউৰ ফেভাৰিট হিৰো ইন হিষ্টৰী। আৰু 2020ত আহিছিল সায়েন্স ইন এভৰিডে লাইফ আৰু ট্ৰাভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন। 2021ত আহিছিল অবেডিয়েন্স অফ পেৰেণ্টছ, স্প্ৰিং সিজন অফ আসাম আৰু COVID-19 কাৰণ 2021ত COVID-19 টো ট্ৰেন্ডিংত আছিল বাবে আহিছিল। তো 2026ত ট্ৰেন্ডিংত আছে জুবিন গাৰ্গ, সেই কাৰণে জুবিন গাৰ্গ টো এছেটো তোমাৰ মোষ্ট ইম্পৰ্টেন্ট। 2023ত আহিছিল সায়েন্স ইন ডেইলি লাইফ আৰু এ ৰেইনি ডে। 2024ত আহিছিল নেশ্যনেল ৰিসোৰ্স আৰু আউটডোৰ গেমছ আৰু ইউৰ ফেভাৰিট বুক। 2025ত আহিছিলে দি ইম্পৰ্টেন্স অফ স্পৰ্টছ, ইউৰ ফেভাৰিট টুৰিষ্ট ডেষ্টিনেশ্যন আৰু এ ভিজিট টু এ প্লেচ অফ হিষ্টৰিকেল ইণ্টাৰেষ্ট। তো এইকেইটা দেখি আমি এক্সপেক্ট কৰিব পাৰো যে সায়েন্স ইন এভৰিডে এইটো আহিব পাৰে, ইউৰ ফেভাৰিট ফেষ্টিভেল এইটোও আহিব পাৰে, ফিজিক্যাল এক্সাৰসাইজ এইটোও আহিব পাৰে আৰু ফ্লাড ইন আসাম এইটোও আহিব পাৰে। আৰু মোৰ মতে টেলিভিজন এইটোও তোমাক চাব লাগিব, ডিসিপ্লিন এইটোও তোমাক চাব লাগিব, ফ্ৰেণ্ডশিপ এইটো তোমাক চাব লাগিব, ইউৰ এইম ইন লাইফ এইটোও তোমাক চাব লাগিব, ইউৰ ডেইলি লাইফ এইটোও চাব লাগিব আৰু ইয়াৰ ভিতৰতে তোমাৰ মোষ্ট ইম্পৰ্টেন্ট জুবিন গাৰ্গ এইটোতো চাব লাগিবই কাৰণ এইটো ট্ৰেন্ডিংত চলি আছে আৰু এইটো আহিব পাৰে। এইকেইটা ইম্পৰ্টেন্ট এছে হয়, এইকেইটা তোমালোকে ভালকে চাবা আৰু মই এইটো চেনেলত এইকেইটা এছেৰ ভিতৰত মাত্ৰ 5টা এছে দিম। সেইকেইটা হৈছে ফিজিক্যাল এক্সাৰসাইজ, ফ্লাড ইন আসাম, ডিসিপ্লিন, বিহু ফেষ্টিভেল আৰু যিটো তোমালোকৰ মোষ্ট ইম্পৰ্টেন্ট জুবিন গাৰ্গ। ভিডিঅ'টোত লাইক আৰু কমেন্ট কৰি যাবা আৰু নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম অসমীয়া কমন ৰচনা। তো আজিৰ ভিডিঅ'টো ইয়ালৈকে।